নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোক নতুন সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব এতিয়া আজি মই ক'ব বিচাৰিছোঁ যি টেট পৰীক্ষাৰ ৰিজাল্ট মেৰিট লিষ্ট অলপতে দিলে সেই মেৰিট লিষ্টত যি বিসংগতি হৈছে সেই সম্পৰ্কে মই বহুত কেইটা ভিডিঅ' বনাইছোঁ আৰু আজি মই ক'ব বিচাৰিছোঁ যে এই টেট পৰীক্ষাৰ যি নীতিবোৰ এই নীতিবোৰ সলনি কৰাৰ সময় আহি পৰিছে কাৰণ টেট পৰীক্ষা যদি এটা কোৱালিফিকেশ্যন হয় টেট টিচাৰ্ছ হোৱাৰ বাবে এটা কোৱালিফিকেশ্যন হয় তেনেহ'লে সেই কোৱালিফিকেশ্যনটো কেতিয়াবা নহয় কেতিয়াবা কামত আহিব লাগে সেই কোৱালিফিকেশ্যনটো লৈ যদি আমি এটা চাকৰি নাপাওঁ টেটৰ শিক্ষক এজন হ'ব নোৱাৰোঁ তেনেহ'লে সেই কোৱালিফিকেশ্যনটো ইমান খৰচ কৰি বা সময় অৰ্থ লগতে আমি নিজৰ মেধাশক্তিও তাতে আমি লগাওঁ গতিকে সেইখিনি অপব্যয় কৰাৰ দৰে হ'ব এতিয়া কম নম্বৰ প্ৰাপ্তসকলৰ প্ৰতি এটা অন্যায় হৈ আহিছে সেই অন্যায়টো হৈছে যে কম নম্বৰ প্ৰাপ্ত কোনসকল যিসকলে পৰীক্ষা বহুত বছৰ আগতে পাছ কৰিছে বা তেওঁলোকৰ কোৱালিফিকেশ্যনটো লোৱা সময় বহুত দিন উকলি গৈছে বৰ্তমান যিসকল পাছ আউট হৈছে সেইসকলৰ নম্বৰ সকলোৱে দেখিছেই হাই ছেকেণ্ডেৰীতে হওক বা প্ৰফেচনেল কোৱালিফিকেশ্যনতে হওক টেটৰ মাৰ্কছটো বাৰু যিয়ে নহওক সেইটো সকলোৱে জানে কিন্তু বাকিবোৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যি অভাৱনীয় মানে এক নম্বৰবোৰ পাইছে সেই নম্বৰবোৰ কোনো পধ্যেই সকলো গ্ৰহণযোগ্য নহয় বুলি সকলোৱে কৈছে আৰু এনেদৰেই টেটৰ নীতিবোৰ এনেদৰেই চলি থাকিলে তেনেহ'লে যি কম নম্বৰ প্ৰাপ্তসকলৰ অন্যায় হৈ আছে তেওঁলোকে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি আলোচনা চলিছে আৰু তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ গ্ৰুপ বনাই সেই গ্ৰুপত এই বিষয়ে আলোচনা হৈছে আৰু সমগ্ৰ অসমৰ এই কম নম্বৰ প্ৰাপ্তসকলে যিসকল নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে অতি সোনকালে এক গণ আন্দোলনৰ সৃষ্টি কৰিব আৰু বাকি যিবোৰ টেষ্ট হয় বা এক্সাম হয় সকলো এক্সামৰে যিখিনি পাছ আউট হয় পাছ আউটখিনি এটা নহয় এটা সময়ত নিযুক্তিপ্ৰাপ্ত হয় আৰু নিযুক্তিৰ বাবে যিহেতু যিবিলাক পৰীক্ষা পতা হয় নিযুক্তিৰ পদ অনুযায়ী সেই পৰীক্ষাসমূহৰ পৰা পাছ কৰোৱা হয় কিন্তু টেটত লাখে লাখে পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় আৰু তাৰ পৰা কেইবা হাজাৰ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু তাৰ মাজৰ পৰা মাত্ৰ বাছি বাছি কেইটামান পোষ্টহে সৃষ্টি কৰা হয় যদি পোষ্ট ইমান কমেই থাকে ইমান পাছ আউট উলিওৱাৰ প্ৰয়োজন হয়তো নাথাকে আৰু বছৰে বছৰে পাছ আউট যিখিনি থাকে সেইখিনিৰ সংখ্যা বৃদ্ধি পাই গৈ আছে কিন্তু পদৰ সংখ্যা সেই অনুপাতে বৃদ্ধি পোৱা নাই গতিকে সকলোৱে এতিয়া অন্য কথা বাদ যাতে অধিক সংখ্যক পদৰ সৃষ্টি কৰে চৰকাৰে তাৰ বাবে জোৰ দিব লাগে আৰু লগতে বিজ্ঞাপনসমূহ যাতে পৰ্যায়ক্ৰমে 2-3টা বিজ্ঞাপন দি পেলাই নিযুক্ত যিখিনি পাছ আউট তেওঁলোকক যাতে নিযুক্তি দিয়ে তাৰ বাবে সকলোৱে চৰকাৰক হেঁচা প্ৰদান কৰিব লাগে বা দৃষ্টিগোচৰ কৰিব লাগে